खुलुमबाय रायजोफोर दिनैनि गोदान भिडिअआव बयखौबो बरायबाय दासिमनि माखासे गोनां खौरांफोर लानानै फैदों नोंथांमोना भिडिअखौ जोबजासिम नायलांदो रायजोआव ड्राग्सनि हेंथायै जेसेबांनो सांग्रांथि होदों एसेबांनो ड्राग्स फालांगिरिफोरनि उत्पात नावजानाव सासे ड्राग्स फालांगिरिया खारखोमानो नाजादोंब्लाबो नाथाय खारग'नो हायाखैसै पुलिसनि आखाइनिफ्राय राजु आली मुंनि ड्राग्स फालांगिरिखौ नावजान पुलिसआ होसो होसो हमनो हादों ड्राग्स फालांगिरि राजु आलीखौ सिगिनो थाखाय लाथिख' गुलि गावनो गोनांबो जादोंमोन होनना फोरमायदों नावजान पुलिसआ राजु आलीनि मोदोमाव सिग्रोमनानै 10टा साबोननि बाक्सायाव मोननो हादों गोबां बिबांनि हेर'इन कार्बि आंलंआव बर' नखर आरो कार्बि नखरनि गेजेराव जानाय हानि दाङाबाजिया ससियेल मिडियायाव गोबां गोसारदों जुदिअ बे जाथायाव गंनै नखरनि गेजेरावल' जादों नाथाय माखासे बाथ्राया बर' रायजो राजानि बिखायाव जं सुनाय बादि मोनदों ট্ৰাইবেল লেণ্ড নহয় কাৰ্বি আংলং লেণ্ড হয় হেতু কাৰ্বি আংলং লেণ্ড হয় হেতু আপুনি নিজে নিজে জায়গা আছে নিজে নিজে জায়গা যাবি আমি বি দিগদার নকরিব তোমার লাগা জায়গা আৰু আমার ফালে বি দিগদার নকরিবি ঠিক আছে আমি কি কব দেখি মারিব পারলে না পাত্তর থাকা না পাত্তর হই যাও खाम्फा बरगयारिया दि रिजिगनेशन होबाय बे बाथ्राखौ आं 2024 मायथाइयावनो इंगित होखादोंमोन 2024 मायथाइयाव लकसभा बिसायख'थिनि समाव जेब्ला बिपिएफनि पेनेल लिस्टआव खाम्फा बरगयारि आरो आंनि मुंखौ दिखांदोंमोन बे समावनो आं रोखायै बुंखादोंमोन दि खाम्फा बरगयारिया लकसभा बिसायख'थियाव देरहाब्लाबो बिपिएफ दोलोखौ नागारनानै गुबुन दोलोआव जइन जागोन जुदिअ बिथाङा बिसायख'थियाव जेनो गुबुन मोनसे दोलोखौ देरहाहोनोसो बिथाङा जेनगोन मानोना बिथाङा बै दोलोआव मेनेज जाखाबाय बिपिएफनि गोख्रों दैदेनगिरि खाम्फा बरगयारिनि रिजिगनेशन लेटार गथायनायखौ लानानै ससियेल मिडियायाव गोबां सावरायलायनायखौ नुनो मोनदों बिथां खाम्फा बरगयारिखौ लानानै पृथ्वीराज नारायण देव मेसआ मा फिनजाथाय होदों फै जों दसे खोनासंनि প্ৰেৰণ কৰিলে এয়া স্পষ্টভাৱে দৰাচলতে মই 2024 চনতে ইয়াৰ ইংগিত দিছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া বিপিএফ দলৰ এমপিৰ প্ৰাৰ্থী বা এমপি কেণ্ডিডেটৰ পেনেল লিষ্টত খাম্পা বৰগয়াৰী আৰু মোৰ নাম দুয়োৰে নাম বিপিএফে চূড়ান্ত কৰিছিলে সেই সময়তে মই স্পষ্টভাৱে কৈছিলোঁ যে খাম্পা বৰগয়াৰীয়ে যদি ইলেকশ্যন জিকে তথাপিও তেওঁ বিপিএফ দল ত্যাগ কৰি অন্য এটা দলত তেওঁ যোগদান কৰিব যিহেতু তেওঁ অলৰেডি মেনেজড হৈ গৈছে ৱাক অভাৰ দিবৰ কাৰণে আৰু তেওঁ যদিও ইলেকশ্যন হাৰে তেওঁ হাৰাটো আন এটা দলক জিকুৱাবৰ কাৰণেহে তেওঁ ইলেকশ্যনটো হাৰিব আৰু এক্সিডেণ্টলি জিকি গ'লে তেওঁ সেই দলটোতে গুচি যাব যি দলৰ লগত তেওঁ অলৰেডি সেটিং কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে সেই সময়ত বিভিন্ন জ্ঞানী গুণী লোকসকলে বা বিপিএফ দলৰ দূৰদৰ্শী নেতাসকলে মোৰ কথাখিনিৰ যি প্ৰেডিকশ্যন আছিলে যি মই এক বিচক্ষণতাৰে মই সেয়া আগতীয়াভাৱেই জনাই দিছিলোঁ বা সচেতন কৰি দিছিলোঁ বিপিএফ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গক তেওঁলোকে তাক অনুধাৱন কৰিব নোৱাৰিলে আৰু দুখিত আজি যে বিপিএফ দলৰ বিচক্ষণতা অলপমান কম হোৱাৰ বাবেই বা বিপিএফ দলে সময়ত ৰিয়েলাইজ নকৰাৰ বাবেই আজি খাম্পা বৰগয়াৰীয়ে বিপিএফ দল ত্যাগ কৰিব লগা হ'ল কিন্তু অৱশ্যে মই এটা ঘোষণা আজি কৰিব বিচাৰিছোঁ ঘোষণা সঠিক নহয় স্পষ্টভাৱে আকৌ এটা প্ৰেডিকশ্যন দিছোঁ যিহেতুৱে আপোনালোকৰ আশীৰ্বাদত মোৰ প্ৰেডিকশ্যন কেতিয়াও ভুল হোৱা নাই মই কৈছিলোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই ইউপিপিএল দলৰ পৰা এমএলএ টিকেট কেতিয়াও নাপায়
2021 চনত পোৱা নাই 2024 চনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই এমপিৰ টিকেট নাপায় UPPL দলৰ পৰা পোৱা নাই মই কৈছিলোঁ যে খাম্পা বৰগোহাঞিৰ নিৰ্বাচন খেলিলে তেওঁ কেতিয়াও BPF দলৰ পৰা বিজয়ী নহয় যিহেতুৱে তেওঁ নিজৰ সমষ্টিৰ পৰা 15,000 ভোটে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যেতিয়া তেওঁ ডেপুটি চিফ আছিলে BTC ইলেকশ্যন 2020ত তো সেই ধৰণেই মই এটা প্ৰেডিকশ্যন দিছোঁ যে আজি খাম্পা বৰগোহাঞি ডাঙৰীয়াই যি BPF দল ত্যাগ কৰিলে আপোনালোকে কোনো ধৰণৰ ইটোক ডাঙৰ এটা নিউজ বনোৱাৰ দৰাচলতে কোনো দৰকাৰে নাই কাৰণ খাম্পা বৰগোহাঞি ডাঙৰীয়া কালি যদি UPPLতো যোগদান কৰে স্পষ্টভাৱে তেওঁ UPPLতে যোগদান কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলতে যোগদান কৰিব তাতে যোগদান কৰিলেও খাম্পা বৰগোহাঞি ডাঙৰীয়াই কিন্তু 2020 চনত যি ধৰণে বহুতে ভাবিছে যে হয় BJP UPPLৰ চৰকাৰ হ'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া চিফ হ'ব খাম্পা বৰগোহাঞি ডাঙৰীয়া UPPLত যোগদান কৰাৰ পিছত গৈ ডেপুটি চিফ হ'ব সেয়াটো দূৰৈৰে কথা খাম্পা বৰগোহাঞি ডাঙৰীয়াই 2025 চনত BTC নিৰ্বাচনত তেখেতে নিজৰ যি চিৰাংদুৱাৰ সমষ্টি আছে সেই চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেখেতে আনকি টিকিটো লাভ নকৰিব UPPL দলৰ পৰা এয়া মই আজিয়ে ভৱিষ্যতবাণী এটা কৰিলোঁ আৰু অৱশেষত এইটোৱে ক'ব বিচাৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মোৰ আৰু খাম্পা বৰগোহাঞি দুয়োৰে নাম BPF দলৰ পেনেল লিষ্টত চূড়ান্ত হৈছিলে এমপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সেই সময়তে মই বাৰম্বাৰ যিখিনি কথা কৈছিলোঁ যে খাম্পা বৰগোহাঞি ডাঙৰীয়াই ৱাক অভাৰ দিব ইলেকশ্যন হাৰক বা জিকক জিকিলে তেওঁ অন্য দলত গুচি যাব আৰু হাৰিলেও তেখেতে আন এজনক জিকুৱাব কাৰণেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাখিনি সেই সময়ৰ BPF দলৰ কিছুমান দম্ভালি মৰা দাম্ভিক নেতা তথাকথিত নেতাসকলে যিসকলে খাম্পা বৰগোহাঞিৰ সমৰ্থনত আহি স্পষ্টভাৱে টেটু ফালি ফালি তেওঁলোকে চিঞৰিছিলে আজি তেওঁলোকে এইখিনি কথা ৰিয়েলাইজ কৰিব পাৰিলেনে এয়া এটা প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হৈছে মই আশা কৰোঁ যে চেঞ্জ ইজ এ প্ৰচেছ অফ পলিটিক্স ডাইনেমিক পলিটিক্স ৰাজনীতি সদায় গতিশীল গতিকে খাম্পা বৰগোহাঞি কৈছে তাতকৈ নিশ্চয় ভাল আৰু বিভিন্ন নেতা BPF দলত আহি BPF দলৰ প্ৰতিনিধিত্ব কৰি এক সুস্থিৰ যি নেকি গণতন্ত্ৰ বা ডেমক্ৰেচিত অপজিশ্যন দলৰ যি দৰকাৰ বা প্ৰেছাৰ পলিটিকেল গ্ৰুপ হিচাপে যিটো দৰকাৰ সেই বিৰোধী দলৰ দায়িত্ব তেওঁলোকে সুচাৰুৰূপে তেওঁলোকে পালন কৰিব বুলি মই BPF দলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ बेखौथ' मैया नुदों ससियेल मिडियायाव फेसबुकाव नुदों बिथांनि जेनाखि रेजिगनेसन लेटार बेखौथ' नुदों सानदों सिङाव मा जानानै दं बेखौ जोंबो सिन्था खालामदों निश्चय नोंथां सोंनाय बायदि जेरैहाय जोंनि दलाव फैयोब्ला जोंथ' मस्ट वेलकाम जोंहा अपेन दरा बयहाबो दंखायो बयनि थाखायबो खुला आरो बेयाव बयबो फैनानै मावनो हागोन आरो रायजो राजाखौ सिबिनो हागोन जों मस्ट वेलकाम जुदि जोंनि पार्टियाव फैयोब्ला आं सिगांनो बिथांखौ वेलकाम खालामग्रोबाय आरो आसा खालामदों जेनेबा जेनाखि दल बिथाङा ओंखारबोदों आरो गोबां मानसिफ्रानो फैबाय आरो फैगासिनोबो दं निश्चय लास्ट मुहूर्त समाव मा जागोन बे समासो खोन्थासिगोन मा जाहोननि थाखाय बिथाङा रिजाइन होदों बेखौथ' जों गावसोरनि इन्टारनेल कनफ्लिक्ट थानो हागौ बेखौथ' जों डाइरेक्टलि बे पार्टियाव गैयै हिसाबै जों बेखौ बुंनो हानाय नङा जिखुनु जा जों नुदों जे गार्जेन जुदि थिग नङाब्ला गथ'फ्रा खारखायो बिनि सिगांबो गोबां गथ'फ्रा खारबाय मोनसे न'खराव गार्जेना जेनेबा हौवा हिन्जाव नांलायबाय थायोबो गथ'फ्रा दिल्ली बम्बे खारखायो निश्चय गार्जेननि गेजेराव बेफोरबायदि कनफ्लिक्टआ जादों आरो माबा मोनसे आइडिय'लजिकेल डिफारेन्सबो जानो हागौ बेनि थाखाय बिथाङा कम्फर्टेबल मोनाखै बिथांजों मावजाबनो जेनाखि दानि आवगोलनि हाग्रामा बिथांजों बेनि थाखायनो बिथाङा गोदान लामा लादों होननानै आं सानो 7 तारिखआव जयनिं खालामगोन होनना सुबुंफोरा मिथिनो मोननाय जादों 7 तारिखआव जयनिं जायोब्ला आं दहायनो बुंखाबाय मस्ट वेलकाम आरो जों वेलकाम खालामगोन